আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই কৰি আছোঁ ব্ৰেকফাষ্ট আৰু আমাৰ অসমীয়াত ক'ব গ'লে ৰাতিপুৱাৰ খানা আৰু ৰাতিপুৱাৰ খানাত মোৰ আছে আজি অমিতা বেছিভাগ মই ৰাতিপুৱা পকা অমিতা দি খাওঁ আৰু আজিও সেই একেই কৰিম কাৰণ আজিৰ পৰা মোৰ ষ্টাৰ্ট হ'ব ডাইটিং কাৰণ এইকেইদিন মই ইমান খাইছোঁ খাই ওজন বঢ়াই লৈছোঁ চ' আজিৰ পৰা ওজন কমোৱাৰ কাৰণে আকৌ ষ্টাৰ্ট কৰিম মোৰ ডাইটিং চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ পাছত আমি আহিছোঁ এতিয়া বোৱাৰী মহাৰাণীৰ ছেটত আৰু এইফালে শ্বুট চলি আছে আৰু আমি মনে মনে আছোঁ এইকাৰণে আছোঁ কাৰণ কথা ক'লে ইয়াৰ পৰা ওলাই দিব আৰু সেইফালে এই কিনকিনিবাৰ ব্যৱহাৰ পাতি ইমান ধুনীয়া হয় আৰু তেখেতৰ হাঁহিটো আৰু এইফালে চাওক আমি দুটা চুপ কি কৰি আছোঁ মানে বজ্জাতে আমি দুটাৰ মানে নকমে আৰু যেতিয়া লগ পাওঁ তেতিয়া এনেকৈ থাকোঁ আৰু ইয়াৰ পিছত আহি কিনে মই ডাইৰেক্টলি পুৰি আৰু চাহ খাবলৈ সোমালোঁ কাৰণ পুৰি আৰু চাহ এনেকুৱা এটা বস্তু যিটো কম্বিনেশ্যন মোৰ বহুত ফেভৰেট হয় আৰু এনেকুৱা হয় যে মই ডাইটিং কৰি আছিলোঁ যে পাহৰি গৈছোঁ সেয়ে এনেকৈ খালোঁ খাই লৈ উঠাৰ পিছত মনত পৰি আছে মই যে আজি ডাইটিং কৰিব ষ্টাৰ্ট দিছিলোঁ তাৰ পাছত একো নাই অহাকালিৰ পৰা কৰি দিম সদায় ডাইটিঙততো এনেকৈয়ে থাকে এনেকৈয়ে গৈ হাতী হৈ গৈ আছোঁ লাহে তাৰ পাছত বাছত আহিলোঁ আৰু বাছৰ নামটো আৰু নকওঁ আৰু অৱস্থা বোৱাৰী মহাৰাণী ছেটত তো ছেটত গৈ আহিলোঁ সকলোকে লগ কৰি আৰু ইমান গৰম দিছে ন আজি একদম বেয়া গৰম দিছে মৰি যাব মন গৈছে বাপৰে একচুৱেলি মোৰ লাইটটো লাইব্ৰেৰীত আছিলে আজি আনিছোঁ আৰু আনহাতে বেগত অনাৰ কাৰণে ঠেংটো কেনেকৈ হৈ গৈছে চাওকচোন গলটো পঢ়া লেম্পটোৰ এইটো মোৰ পঢ়া লেম্প মই যেতিয়া জব কৰিছিলোঁ তেতিয়া নিজৰ টকাৰে কিনিছিলোঁ আচলতে মাহঁতে যিমান বস্তু দিলেও নিজৰ টকাৰে কিনা বস্তুখিনিৰ মূল্য বেলেগ মাহঁতে দিয়া বস্তুখিনিৰ মূল্য বেলেগ নিজে কিনাখিনি নষ্ট হ'লে বেয়া লাগে মাহঁতে দিয়াখিনি ইমান বেয়া নালাগে